হেল্ল' এভৰিৱান, মোৰ নতুন এটি ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আজি মেখেলা চাদৰ লৈছোঁ এডোখৰ পবিত্ৰ জেগালৈ যাবলৈ। ক'ত যাম, কি কৰিম, সকলোখিনি দেখুৱাম। সেইকাৰণে আজি ভিডিঅ'টো লাষ্টলৈকে চাব, স্কিপ নকৰিব। আশা কৰিছোঁ আজি ভ্লগটো চাই ভাল পাব। এতিয়া মই ভালকৈ ওলাই লওঁ, চাই থাকিব ভিডিঅ'টো। ওলাই কৰি আহিলোঁ, এতিয়া ৰৈ আছোঁ। চব ওলাইছে আৰু থানখন আমাৰ ঘৰৰ পাছফালে পথাৰৰ মাজত। গৈ থাকোঁ, দেখুৱাই থাকিম, চাই থাকক। আমি আহি আছোঁ, গোটেইকেইজনী লগ হ'লোঁ। এতিয়া গৈ আছোঁ পথাৰৰ মাজে মাজে। দুজনী আগত গৈ আছে আৰু সেয়া পথাৰৰ মাজত তাত যাব লাগিব। কি হৈছে এয়া ৰাস্তাৰ মাজতে এয়া মেখেলা ঠিক কৰা। এয়া सर क्या बात है सर। পাইছোহি আৰু এইয়া পাইছোহি। এইখিনিতে চেণ্ডেলযোৰ খুলি লওঁ। এয়া আমাৰ পথাৰৰ মাজৰ বাবা থান। হৈ থকাৰ পৰাই আমি থানখন জানো আৰু মাহঁতৰ লগত আহোঁ। প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত ইয়াত শৰাই দিয়া হয়। এই থানখনৰ বিষয়ে বৰ বিশেষ মই নাজানো, তথাপিও আগত ককা আইতাহঁতে কোৱা মতে আমাৰ গাঁৱত আগতে বহুত হাতী বাবা আহে আৰু আমাৰ খেতি পথাৰ সকলো নষ্ট কৰে, খায়। সেইকাৰণে তেতিয়াৰ পৰাই পথাৰতে আমাৰ চাকি দিলে, শৰাই দিলে। তেতিয়াৰ পৰাই হাতী বাবা নহা হ'ল। কাৰোবাৰ ঘৰৰ গৰু ছাগলী হেৰালে বা কিবা অমংগল হ'লে এই থানখনতে গৈ ভক্তিভাৱে এগছ চাকি জ্বলালে ভক্তৰ ইচ্ছা পূৰণ হয় বুলি জানো। সেয়ে সকলোৱে থানখনত শৰাই দিয়ে, চাকি জ্বলায়। ভগৱানে সকলোকে মংগল কৰে। লাহে থানখন বনাইছে, পুতা পুতি ৰাখিছে। যিহেতু আমাতকৈ আগত আহিলে, সেইখিনিতে মা বহি আছে। মা ক'ৰবাত আহিলে মাৰ মাতটো নুশুনিলে বা মাক নেদেখিলে ভাল নালাগে, সেয়ে মাৰ ওচৰলৈ আহিলোঁ। সেইখিনিতে মাহঁতে চাহ দিবৰ বাবে যোগাৰ কৰি আছে। কলিজাকৈ আনি মাৰ কোচতে দি দিলোঁ। আজি থানত যথেষ্ট মানুহ হৈছে আৰু আহি আছে। মায়ে চাকি ঠিক কৰি দিছে জ্বলাবৰ কাৰণে। মই আৰু মোৰ ভাইটিয়ে একেলগে চাকি জ্বলাইছোঁ। ভাইটিয়ে ভালকৈ ঠিক কৰি দিছে, তেল দি দিছে। সকলোৰে মংগলৰ বাবে নেদেখাজনৰ ওচৰত এগছি চাকি জ্বলাই প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো ভালে থাকে। এইফালে প্ৰসাদ মিলাই আছে বৰ্তাহঁতে। সকলো
আৰু বহিছে আৰু প্ৰসাদ খাবলৈ। দেহা মানুহ খুব ফূৰ্তি তাই আজি। এই থানৰ প্ৰসাদত চেনি আৰু পিঠাগুড়িৰে বনোৱা লাডু দিয়ে। আমাৰ ফুচকিজনী দুটা দাঁতহে ওলাইছে, সেইকাৰণে অকণমান চেলেকাই দিছোঁ। ভাত খাই কৰি আমি সকলো যাবলৈ বুলি উঠিছোঁ আৰু এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।